নমস্কাৰ মোৰ ইউটিউব চেনেল সমন্বয় অন্য এক যাত্ৰালৈ মই শেৱালি বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছো। মই আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছো। অকণমান আলোচনা কৰিম বুলি। আমি নাৰীসকলে নিজৰ দেশ পাতিক লৈ কিয় আমি চিন্তা নকৰোঁ। নাৰী বুলি ক'লে কিছুমান ছোৱালীকো কৈছোঁ মই, কিছুমান যিবিলাকে মানে দেশ পাতি অকণমান মানে আমি যিহেতু নাৰী হয়, নাৰীৰ দেশ পাতিত এটা আৱৰ থাকিব লাগে। সেই আৱৰ নাইকিয়া ড্ৰেছ পিন্ধিলে আমি আচলতে কিছুমান পুৰুষক কওঁ যে ইটিকিং কৰিছে, আমাক হাঁহিছে, কিন্তু আমাৰ দেশ পাতিক লৈও বহুতেও হয়তো হাঁহে। কাৰণ কিয়, পুৰুষসকলে যিমান যিয়ে নহওক ড্ৰেছ পাতি তেওঁলোকে ধুনীয়াকৈ গাত আৱৰ ড্ৰেছ তেনেকুৱা পিন্ধে, কিন্তু আমাৰ যিখিনি মহিলা বুলি কৈছোঁ, আচলতে কিছুমান ছোৱালীও আছে। আমি মহিলা বুলি ক'লে অকল বিয়া হোৱা তিৰোতাখিনিক বুজাওঁ, সেইটো নহয়। ছোৱালী কিছুমানো আছে এনেকুৱা ড্ৰেছ পিন্ধি যিটো ঘূৰি ফুৰিব, তেতিয়া ল'ৰাবিলাকে হয়তো জোকোৱাৰ লগে লগে তেতিয়া উচপ খাই উঠিলে, কিয় মোক এনেকৈ ক'ব। জোকালে মানে কি আৰু, ড্ৰেছ পাতি যেতিয়া তেনেকুৱা দেখিব, কিবা এটা চিঞৰি দিলে বা কিবা এটা ক'লে, তেতিয়া ছোৱালীবিলাকে উচপি উঠে। কাৰণ মোক এনেকৈ ক'লে, এনেকৈ জোকালে। সেইকাৰণে আমি নাৰীসকলেও সন্মান ৰাখি, সন্মান বজাই আমাৰ নিজৰ ড্ৰেছ পাতি আমি নিজে ঠিক কৰিব লাগিব। কাৰণ আমাৰ ড্ৰেছ পাতিক লৈ বহুতখিনি মানে সন্মান বা মৰ্যাদা থাকে। ড্ৰেছ পাতিত আমাৰ বহুত সন্মান মৰ্যাদা এইবিলাক বস্তু থাকে। সেইকাৰণে সকলো মহিলাকে কৈছোঁ বা সকলো ছোৱালীবিলাককো কৈছোঁ, যিহেতু মাৰ্জিত ড্ৰেছ পিন্ধিলে, যেনেকৈ পুৰুষবিলাকে আৱৰ ড্ৰেছ পিন্ধে, আমাৰ মহিলাসকলেও পিন্ধকচোন, আৱৰভাৱে থাকক। আমি যিহেতু আদিম অৱস্থাত কাপোৰ চাপোৰ নিপিন্ধিছিলোঁ, কিন্তু এতিয়াতো আমি লজ্জা নিবাৰণৰ কাৰণে কাপোৰ পিন্ধোঁ। সেইকাৰণে আমি লজ্জা নিবাৰণৰ কাৰণে যিহেতু পিন্ধোঁ, ড্ৰেছ পাতি আমি লজ্জা নিবাৰণৰ কাৰণে পিন্ধোঁ, সেই হিচাপে আমি আৱৰ ড্ৰেছ পিন্ধিব লাগে। যিখিনি আমি লজ্জা ভাৱত থাকোঁ, সেইখিনি যাতে আমি উদঙাই দেখুৱাব নালাগে। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ, আমি যিহেতু মহিলা হিচাপে আমি অকণমান ড্ৰেছ পাতিক লৈ পেলাই সজাগ হ'ব লাগে। কাৰণ এজনী মহিলাই হয়তো তেনেকুৱা ড্ৰেছ পিন্ধে, কিন্তু গোটেই মহিলাকে সাঙুৰে, কাৰণ মহিলাবিলাকে এনেকুৱা কৰে। সেইকাৰণে মই কৈছোঁ, চব মহিলাই নহয়, দুই এজনে কৰে যিহেতু, সেই দুই এজনকো আমি উভতাই আনিব লাগিব। বুজাই যি পথেৰে পাৰি আমি তেওঁলোকক উভতাই আনিব লাগে। কাৰণ নহ'লে আমাৰ সমাজখন অকণমান অতি বেয়ালৈ পৰিণত হ'ব। কাৰণ আমি কওঁ যে এই মতা মানুহখিনিয়ে আমাক অমুক কৰিছে, জোকাইছে, মেলিছে, এইটো আচলতে হ'বলৈ কিয় পায়? এইটো আমাক কৰিবলৈ আমি কিয় চান্স দিওঁ? আমি নিজে সতৰ্ক থাকোঁ দিয়কচোন। আমি সেইখিনি চান্স নিদিলেতো তেওঁলোকে এইবিলাক কাম কৰিব নোৱাৰে। সেইকাৰণে আমি যিহেতু তেওঁলোকক আচলতে আমি দুখনীয় বুলি কোৱা নাই, কিন্তু যিখিনিয়ে নাজানি পেলাই পিন্ধিছে তেওঁলোককো আমি উভতাই অনাৰ চিন্তা চৰ্চা কৰিবৰ হ'ল। নমস্কাৰ, ধন্যবাদ। কেনে পালে আপোনালোকে জনাব।